তুমি পঢ়িব পাৰিছা নাই হা এই তুমি আঁকিব পাৰিছা নাই বাহ ধুনীয়াকৈ আঁকিছাচোন প্ৰাইজ আছে প্ৰাইজ দিয়া হ'ব বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতলৈ আহিছোঁ এই অনুসাৰে আজি আমি চাইল্ড আৰ্ট এণ্ড ক্ৰাফ্ট একাডেমী এই স্কুলত ছাত্ৰ ছাত্ৰীক কিছুমান তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিবৰ কাৰণে আমি হঠাতে কিছুমান ক্ৰিয়েটিভিটি এক্টিভিটি অনুষ্ঠিত কৰিছোঁ তেওঁলোকৰ মাজত দৌৰা প্ৰতিযোগিতা ছবি অঁকা প্ৰতিযোগিতা আৰু এনেকৈ এখন ভৰিৰে দৌৰা প্ৰতিযোগিতা এনেদৰে নানা ধৰণৰ প্ৰতিযোগিতা আমি বিদ্যালয় কৰি আহিছোঁ আমাৰ লক্ষ্য উদ্দেশ্য এইটোৱে যে শিশুসকল বা ছাত্ৰ ছাত্ৰীসকল তেওঁলোক শাৰীৰিক মানসিকভাৱে বিকাশ হ'ব লাগে লগতে আমি তেওঁলোকক সজাগো কৰি আহিছোঁ যে আমাৰ 1098 এই সেৱাটোৰ বিষয়ে তেওঁলোকক বিশেষকৈ আমি সজাগতা দিছোঁ বা এই 1098 এই সেৱাটো কি কাৰণত কেতিয়া ফোন কৰিব লাগে কিয় ফোন কৰিব লাগে আৰু যাতে ভৱিষ্যতে শিশুসকল সুৰক্ষিত হৈ থাকে তাৰ কাৰণে আমি তেওঁলোকক সজাগ দিছোঁ মেইনলি বাল্য বিবাহ শিশু শ্ৰমিক এনেকুৱা নানা ধৰণৰ শিশু অপৰাধজনিত ঘটনাৰ সন্দৰ্ভত তেওঁলোকক অভিভাৱক ছাত্ৰ ছাত্ৰীক একেলগে আমি সজাগতা কেনেকৈ আনিব পাৰোঁ সেই আমাৰ প্ৰচেষ্টা সেই অব্যাহত আছে আৰু এনেকুৱা আমাৰ কাৰ্যসূচী সময়ে চলি থাকিব আৰু আমাৰ বিদ্যালয়ে আমি এনেকুৱা কাৰ্যসূচী হাতত ল'ম আৰু চলি থাকিব আৰু সেই উদ্দেশ্যে আজি এই আমাৰ অনুষ্ঠানটো এই কাৰ্যসূচীটো হাতত লোৱা হৈছে প্ৰাইজ আছে প্ৰাইজ দিয়া হ'ব